Hello everyone, welcome to my YouTube channel. আৰু মোৰ ফালৰ পৰা সকলো অসমবাসী তথা ভাৰতীয় লোকসকলক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়া শিৱসাগৰলৈ যাম আৰু পূজা চাওঁ বুলি নহয় আৰু এনেই ওলাই যাওঁ। কি হয় হয়তো এনেও মেলা নবহে, আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি শিমলুগুৰি পালোহি আৰু ইয়াত চাৰিওফালে পূজা একো লগাই নাই, আগৰ দৰেই পৰিৱেশ হৈ আছে। আৰু এইফালে সুন্দৰকৈ পূজা মণ্ডপ এটা দেখিছোঁ। আৰু এয়া হৈছে বালিঘাটৰ পূজা মণ্ডপ। আৰু এয়া হৈছে আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ মুখদ্বাৰ। আৰু এইফালে হৈছে পইণ্ট হস্পিটেল। শিৱসাগৰ মেইন টাউন পাবলৈ আৰু বেছি দূৰ নাই, অলপ গ'লে আমি পামগৈ এতিয়া। আৰু এইখনেই হৈছে আমাৰ সকলোৰে চিনাকি শিৱসাগৰ টাউন। মই এতিয়া ইঞ্চুৰেঞ্চ অফিচলৈ গৈ আছোঁ। মা আৰু মই বহি আৰু ইয়াত অফিচত কাম হৈ গ'ল, বহুত দেৰি ৰ'লোঁ, আমনি লাগি গ'ল। দিনটো আধাখিনি ইয়াতে পাৰ হৈ গ'ল আৰু টাইমটো। এইখন হৈছে শিৱসাগৰ বৰ্ডিং ফিল্ড। আৰু এই বৰ্ডিং ফিল্ডৰ কাষতে এইটো শিৱসাগৰ শইকীয়া বেকাৰী সন্মুখত গাড়ীখন ৰখালোঁ। আহক ভিতৰলৈ সোমাই যাওঁ। ইয়াৰ ভিতৰতো বহুত সুন্দৰকৈ সজাই থোৱা আছে। আৰু এইফালে আমাৰ মা আৰু এয়া ছাৰ আৰু এইফালে ছাইডত আমাৰ পাপা। খাই হৈ গ'ল, এবাৰ ওলাই আহিলোঁ। ওলাই হৈ গ'ল, মা আহি আছে। এইফালে চবতে পূজা লাগিলেই, কিন্তু আগৰ নিচিনা পূজা নহয় এবাৰ। পুতলাবোৰ উলিয়াই থোৱা আছে আৰু সোমাব নাই দিয়া। আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তাত চাৰিওফালে বহুত জাম। এনেদৰে বাহিৰৰ পৰাই আপোনালোকক দুই এখন পূজা মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পাপাই অফিচত সোমাওঁতে বহুত দেৰি হৈ গ'ল। আৰু এয়া হৈছে শিমলুগুৰিৰ পূজাৰ দৃশ্য। আৰু ইয়াত মানুহ ইমান হোৱা নাই, দুই এখন দোকান তেনেদৰে বহিছে, তথাপিও মেলাৰ দৰে হোৱা নাই।
শিমলুগুৰিৰ পৰা আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আহি পাই গ'লোহি আৰু দেখিলেই পূজাত ইমান দাদা বহা নাই আৰু সেইকাৰণে বেছি দেখাব নোৱাৰিলোঁ আৰু যিমান পাৰোঁ দেখাইছোঁ। আৰু বাবাৰ অফিচত সময়টো বহুত দেৰি হৈ গ'ল, তেনেকৈ টাইমটো আধাখিনি গ'লগৈ। চ' ইমানখিনিয়ে দেখালোঁ আৰু পূজা বাকীকেইদিন দেখাবলৈ ট্ৰাই কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।